নমস্কাৰ ওয়েলকাম টু দিস ভিডিও থাম্বনেলৰ পৰা বুজিব পাৰিছে যে আজি আমি আঁচনি বা অসম চৰকাৰৰ যিবিলাক স্কিমছ আছে সেইবিলাকৰ বিষয়ে আলোচনা কৰিম আজিৰ ভিডিঅ'ত যেটো হ'ব পাৰ্ট 2 আমি পাৰ্ট 1 ভিডিও এটা প্ৰেজেন্ট কৰিছিলো পাবলিশ কৰা হৈছিল হেতু আপোনালোকে চাই ল'ব আৰু তাত যিবিলাক আঁচনি আমি আলোচনা কৰিব পৰা নাছিলো সেইবিলাক আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব গতিকে চাই লৈছো আমি কি আঁচনি আজি আমি আলোচনা কৰিম অৰুণোদয় আঁচনি অৰুণোদয় স্কিম এই স্কিম কেতিয়া লঞ্চ কৰা হৈছিল অক্টোবৰ 2 2020 চনত আৰু 24 লাখ হাউস হোল্ড বা 24 লাখ ঘৰ বা 24 লাখ ঘৰৰ মানুহ উপকৃত হ'ব ইয়াৰ দ্বাৰা মেইনলি মহিলাসকলৰ কাৰণে এইটো আঁচনি আৰম্ভ কৰা হৈছিল প্ৰৱৰ্তন কৰা হৈছিল ইয়া এটা পভাৰ্টি এলিভিয়েশন স্কিম হয় দৰিদ্ৰতা নিৰ্মূলকৰণ বা যিসকল দুখীয়া বা দৰিদ্ৰ শ্ৰেণীৰ লোক আছে তেওঁলোকৰ অৰ্থনৈতিক উন্নতি সাধনৰ কাৰণে এইটো আঁচনি প্ৰৱৰ্তন কৰা হৈছিল আৰু 1000 টকা প্ৰতি মাহে দিয়া হয় প্ৰতিগৰাকী মহিলাক যিসকল মহিলা এই আঁচনিৰ মানে সুবিধা লাভ কৰিব তেওঁলোকক আৰু প্ৰত্যেক মাহত কি কৰা হয় দ্য বেনিফিট এমাউণ্ট যিখিনি পইচা তেওঁলোকৰ মানে দিয়া হয় এই আঁচনি অনুযায়ী সেইখিনি পইচা তেওঁলোকক ট্ৰান্সফাৰ কৰা হয় অন দ্য ফাৰ্ষ্ট ডে অফ দ্য মান্থ কোনো এটা মাহৰ প্ৰথম দিনাখনে সেইটো পইচা বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হয় সেইটো হল অৰুণোদয় স্কিম বা অৰুণোদয় আঁচনি গতিকে পইণ্ট কেইটা আপোনালোকে চাই ল'ব পইণ্ট কেইটা নোট ডাউন কৰি ল'ব খুব ইম্পৰ্টেণ্ট হয় জানিবলৈ অৰুণোদয় আঁচনি এমচিকিউ সুধিব পাৰে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে নেক্সট আঁচনি হল আসাম ট্ৰেক্টৰ স্কিম আণ্ডাৰ CMSGUY গতিকে CMSGUY let us understand কি হয় CMSGUY CM means Chief Minister S means সমগ্ৰ বা সমগ্ৰ G means গ্ৰাম্য U means উন্নয়ন Y means যোজনা Chief Minister সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা তাৰ অধীনত ট্ৰেক্টৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু যেহেতু ট্ৰেক্টৰৰ ব্যৱস্থা কৰা হৈছে মানে এগ্ৰিকালচাৰাল সেক্টৰ বা কৃষি খণ্ডৰ সৈতে জড়িত এই আঁচনি ইয়াক লঞ্চ কৰা হৈছিল নৱেম্বৰ 13 2020 চনত মেইন অবজেক্টিভ ইজ টু ৰিভাইভ দ্য কৃষি খণ্ডৰ উন্নয়ন বা কৃষি খণ্ডক পুনৰ্জীৱিত কৰা ৰিভাইভ তাৰ প্ৰতি লক্ষ্য ৰাখি এইটো আঁচনি আৰম্ভ কৰা হৈছিল ট্ৰেক্টৰ স্কিম আণ্ডাৰ CMSGUY আৰু কৃষকসকলৰ ইনকাম আয় 2022 চনলৈকে ডাবল কৰাৰ লক্ষ্যৰে এইটো আঁচনি আৰম্ভ কৰা হৈছিল ইয়াত কি হয় a group of 8 to 10 farmers can apply for a tractor distribution scheme যি ট্ৰেক্টৰ দিয়া হ'ব বুলি কোৱা হৈছিল 8 পৰা 10 জন কৃষকৰ এটা গোট থাকিব আৰু সেইটো গোটক এই ট্ৰেক্টৰ বিতৰণ কৰা হ'ব আৰু কিমান ট্ৰেক্টৰ বিতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছিল 10109 10000তকৈ বেছি ট্ৰেক্টৰ বিতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু এইটো আঁচনিৰ সফল ৰূপায়ণৰ কাৰণে কিমান টকা ধাৰ্য কৰা হৈছে 1000 crore rupees 1000 কোটি টকা ধাৰ্য কৰা হৈছে এইটো আঁচনিৰ সফল ৰূপায়ণৰ কাৰণে গতিকে পইণ্ট কেইটা আপোনালোকে চাই ল'ব আকৌ এবাৰ CMSGUY স্কিমৰ আণ্ডাৰত ট্ৰেক্টৰ বিতৰণ আঁচনি আণ্ডাৰ CMSGUY নেক্সট আসাম ওৱান টাইম গ্ৰেণ্ট ফৰ মিডিয়া পাৰ্চনেলিটি স্কিম ওকে ইয়াৰ মানে হ'ল যে মিডিয়া পাৰ্চনেলিটি সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলক ওৱান টাইম বা এটা সময় এটা গ্ৰেণ্ট বা স্বীকৃতিৰ পুৰস্কাৰ দিয়া তেনেকুৱা আঁচনি ইয়াক লঞ্চ কৰা হৈছিল 6 অক্টোবৰ 2020 চনত আৰু ইয়াৰ অধীনত মানে ওৱান টাইম গ্ৰেণ্ট এটা গ্ৰেণ্ট দিয়া হয় 50,000 টকাৰ টু এ জাৰ্নেলিষ্ট মানে এজন সাংবাদিকক আৰু যাৰ কোনো পলিটিক্যাল পাৰ্টি বা ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক নাই তেনে এজন সাংবাদিকক 50,000 টকাকৈ এককালীন পুৰস্কাৰ বা সাহায্য দিয়াৰ এটা আঁচনি কিন্তু তাৰ কাৰণে কিছুমান নিয়ম আছে যিকেইটা নিয়ম বা যিকেইটা চৰ্ত সেইজন সাংবাদিকে মানে চৰ্তৰ মানে স্যাটিসফাই কৰিব লাগিব কি চৰ্ত মানিব লাগিব কি চৰ্ত আছে সেইবিলাক হ'ল কমেও 15 বছৰৰ সাংবাদিকতা কৰাৰ এক্সপিৰিয়েন্স থকা হ'ব লাগিব 15 বছৰ সেইজন সাংবাদিকৰ বয়স 40তকৈ বেছি হ'ব নোৱাৰিব সৰি মিনিমাম 40তকৈ কম হ'ব নোৱাৰিব 40 বছৰ হ'বই লাগিব
15 বছৰৰ এক্সপিৰিয়েঞ্চ থকা হ'বই লাগিব, কোনো ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক থকা হ'ব নালাগিব, আৰু আটাইতকৈ যিটো ডাঙৰ আটাইতকৈ যিটো ইম্পৰ্টেণ্ট দৰকাৰী কথা হৈছে বিগত 12টা মাহত বা বিগত এবছৰত কমেও 3টা চৰকাৰৰ আঁচনিৰ সাফল্যৰ কথা পাব্লিছ কৰা হ'ব লাগিব। চৰকাৰৰ যিবিলাক আঁচনি আছে বা যিবিলাক ছাকচেছ ষ্টৰি আছে সেইবিলাক মানে পাব্লিছ কৰা হ'ব লাগিব। যোৱা 12 মাহত কমেও 3টা তেনেধৰণৰ ছাকচেছ ষ্টৰি পাব্লিছ কৰা হ'ব লাগিব। তেনেধৰণৰ সাংবাদিক, আৰু এইকেইটা কণ্ডিশ্যন আছে, চাই ল'ব পইণ্টকেইটা আকৌ এবাৰ। তেনেধৰণৰ সাংবাদিককহে মানে এই আছাম ওৱান টাইম গ্ৰেণ্ট ফৰ মিডিয়া পাৰ্চনেলিটি স্কিমৰ আণ্ডাৰত গ্ৰেণ্ট প্ৰদান কৰা হ'ব। নেক্সট হ'ল স্বামী বিবেকানন্দ আছাম ইউথ এম্পাৱাৰমেণ্ট স্কিম। গতিকে ইউথ এম্পাৱাৰমেণ্ট স্কিম হয় মানে যুৱ প্ৰজন্মৰ লোকসকলক তেওঁলোকক সবলীকৰণৰ কাৰণে এটা স্কিম হয়। স্বামী বিবেকানন্দ অসম যুৱ প্ৰজন্মৰ মানে সবলীকৰণৰ এটা আঁচনি। তো ইয়াত কাক সহায় কৰা হ'ব, কাক এই আঁচনিৰ অধীনত মানে সাহায্য প্ৰদান কৰা হ'ব? যিসকলে মেনুফেকচাৰিং ট্ৰেডিং ছাৰ্ভিচেছ আদি ইনকাম জেনেৰেটিং স্কিমবিলাক ল'ব বিচাৰিছে। মেনুফেকচাৰিং মানে উৎপাদন কৰা, সামগ্ৰী উৎপাদন কৰা, ব্যৱসায় কৰা, ছাৰ্ভিচ প্ৰদান কৰা, তেনেধৰণৰ, আৰু ইনকাম জেনেৰেটিং আয় কৰা হ'ব লাগিব সেইবিলাকৰ পৰা। ধৰক আপুনি কিবা এটা পানীৰ মিনাৰেল ৱাটাৰ মেনুফেকচাৰিং প্লেণ্ট খুলিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনাক হেল্প কৰা হ'ব। ইয়াক লঞ্চ কৰা হৈছিলে 2017 2017 চনত, আৰু ইয়াক কোনটো চৰকাৰী বিভাগে ইমপ্লিমেণ্ট কৰিব সেইটো হ'ল ফাইনেন্স ডিপাৰ্টমেণ্ট বা অসম চৰকাৰৰ যি বিত্ত বিভাগ, সেই বিত্ত বিভাগে ইমপ্লিমেণ্ট কৰিব। আৰু ইয়াৰ মেইন উদ্দেশ্য হ'ল জেনাৰেট এমপ্লয়মেণ্ট অপৰচুনিটিছ ইন ৰুৰেল এজ ৱেল এজ আৰ্বান এৰিয়াছ। গ্ৰাম্য অঞ্চল হওক বা চহৰ অঞ্চল হওক, সেইবিলাক অঞ্চলত এমপ্লয়মেণ্ট অপৰচুনিটি মানে চাকৰি জেনেৰেট কৰা হ'ব লাগিব। মানে যাতে নিবনুৱাসকলক চাকৰি দিব পাৰে তেনেকুৱা এটা এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ অপৰচুনিটি প্ৰদান কৰিব পৰা হ'ব লাগিব। তেতিয়াহে এই স্বামী বিবেকানন্দ আছাম ইউথ এম্পাৱাৰমেণ্ট স্কিমৰ অধীনত সাহায্য চৰকাৰে প্ৰদান কৰিব। চাকৰি বা এমপ্লয়মেণ্ট জেনেৰেট কৰা হ'ব লাগিব। আৰু ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া হ'ব মাইক্ৰ' আৰু স্মল বিজনেছ, যিবিলাক ক্ষুদ্ৰ ব্যৱসায় আছে বা সৰু ব্যৱসায়ী আছে, যিসকলে ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠা কৰিব বিচাৰে, সৰু ব্যৱসায় প্ৰতিষ্ঠা কৰিব বিচাৰে, তেওঁলোকক সাহায্য প্ৰদান কৰা হ'ব ইয়াৰ দ্বাৰা। আৰু ইয়াৰ কাৰণে কিমান বাজেট ধাৰ্য কৰা হৈছে? 1000 কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে ইয়াৰ কাৰণে, এইটো আঁচনিৰ সফল ৰূপায়ণৰ কাৰণে। কিন্তু ইয়াত মনত ৰাখিব লাগিব যে যিবিলাক ধৰক নিচাজাতীয় সামগ্ৰী, যেনে ধৰক চিগাৰেট হওক, মদ হওক, গুটখা হওক, এইবিলাক ব্যৱসায়ৰ সৈতে যদি কোনোবা এইবিলাকৰ ব্যৱসায় কৰিব বিচাৰিছে, তেতিয়াহ'লে এইটো সাহায্য প্ৰদান কৰা নহ'ব। এতিয়া ধৰক এক্সাম্পল দিছোঁ, কোনোবাই পানীৰ মেনুফেকচাৰিং প্লেণ্ট খুলিব বিচাৰিছে, কোনোবাই ধৰক জুচ মেনুফেকচাৰিং প্লেণ্ট খুলিব বিচাৰিছে, কোনোবা ধৰক পৰিবহণ ব্যৱস্থা মানে ধৰক ই ৰিক্সা বা এইবিলাক ক্ৰয় কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰতহে কিন্তু মানে সাহায্য প্ৰদান কৰা হ'ব এইটো আঁচনিৰ অধীনত। গতিকে এইটো আঁচনিৰ সৈতে জড়িত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট। গতিকে আজি আমি 4টা আঁচনি মানে আলোচনা কৰিলোঁ, আৰু এইকেইটা অসম চৰকাৰৰ ৱেবছাইটত দিয়া আছে। আমি পাৰ্ট 1 নোট ভিডিঅ'ত যিকেইটা আলোচনা কৰিলোঁ আৰু আজি পাৰ্ট 2ত যিকেইটা আলোচনা কৰিলোঁ, এইকেইটা অসম চৰকাৰৰ ৱেবছাইটত দিয়া হৈছে, ৱেবছাইটৰ পৰা লোৱা হৈছে। এতিয়া অৰুন্ধতী গ'ল্ড স্কিম কিন্তু এতিয়া মানে প্ৰচলন হৈ থকা নাই, গতিকে অৰুন্ধতী গ'ল্ড স্কিম আমি আলোচনা নকৰিলোঁ। এটা সময়ত সেইটো আঁচনিও প্ৰচলিত আছিল। গতিকে আমি আজি আলোচনা কৰিলোঁ অৰুণোদয় স্কিম, আছাম ট্ৰেক্টৰ স্কিম আণ্ডাৰ CMSGUY, আছাম ওৱান টাইম গ্ৰেণ্ট ফৰ মিডিয়া পাৰ্চনেলিটি স্কিম, আৰু স্বামী বিবেকানন্দ আছাম ইউথ এম্পাৱাৰমেণ্ট স্কিম। গতিকে এই 4টা আঁচনিৰ কথা আজি আমি আলোচনা কৰিলোঁ। আপোনালোকে পইণ্টকেইটা নোট ডাউন কৰি ল'ব, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনত সুধিব পাৰে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ টপিক। আই হোপ আপোনালোকৰ উপকৃত হ'ব, আপোনালোকৰ
লাভ হ'ব যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰক আমি আৰু বহুতো ভিডিঅ' আপলোড কৰিম ইয়াত আৰু মেইনলি আপোনালোকে যদি আসাম 22,000 প্লাছৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আমি এইটো চেনেলত বহুতো ভিডিঅ' আপলোড কৰিছোঁ সেইবিলাক ভিডিঅ' আপোনালোকে চাব পাৰে আজি ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ ভেৰি মাছ আপোনালোকক আন এটা ভিডিঅ'ত লগ পাম চ' চি ইউ চুন